এই তিনিয়ে নিশ্চিন্তে আন। শিক্ষক ছাত্ৰই সততে পঢ়াত ব্যস্ত হৈ থাকিব লাগে, তেতিয়াহে তেওঁলোকে নিজৰ অধ্যয়নত আগবাঢ়িব পাৰে। তেনেদৰে পাণৰ খেতিয়কে বাৰীৰ যত্ন লোৱা আৱশ্যক। পৰৰ ওপৰত খোৱা, ভটি আনত যোৱা। কিছুমান মানুহে কোনো ধৰণৰ পৰিশ্ৰম নকৰাকৈ আনৰ ওপৰত নিৰ্ভৰ কৰি যাবলৈ বিচাৰে। ভটি আনত যোৱা মানুহৰ দৰে বিনা কষ্টৰে ফল ভোগ কৰিব বিচাৰে। কিন্তু তেনে কৰা অনুচিত। পৰোপকাৰে দেহ শুচি, অনুতাপে মন শুচি। দান কৰিলে ধন শুচি হয়, অনুৰূপভাৱে পৰোপকাৰত দেহ শুচি হয় আৰু অনুতাপত মন শুচি হয়। পুথি দৰিকণা পাবলৈ নাই, ৰৌ বৰাললৈ জাকৈ বাই। মানুহে পৰিৱেশ পৰিস্থিতিৰ প্ৰতি চকু দি কাম কৰিব লাগে। অভাৱৰ সময়ত সামান্য বস্তু এটা পাবলৈ নোহোৱা সময়ত অধিকলৈ আশা কৰাটো পুথি দৰিকণা নোপোৱাৰ সময়ত ৰৌ বৰাললৈ আশা কৰাৰ নিচিনা। পুজিব লাগে তুলসী তলত, পুজিলে কি হ'ব সিজুৰ তলত। জ্ঞানীৰ ওচৰতহে সেৱা পূজা কৰাৰ প্ৰয়োজন। তাকে নকৰি মূৰ্খৰ ওচৰত সেৱা পূজা কৰাৰ পৰা কোনো ফল পোৱা নাযায়। তুলসী তলত নুপুজি সিজুৰ তলত পূজা কৰি একো লাভ নহয়।